চীন আৰু ভাৰতৰ যুদ্ধ হ'লে আটাইতকৈ ক্ষতিগ্ৰস্ত হ'ব অসম। যুদ্ধত জলবোমা নিক্ষেপ কৰাৰ আশংকা ভাৰতৰ। জলবোমা প্ৰয়োগ কৰিলে এক মুহূৰ্তত ডুবিব অসম। চীন ভাৰতৰ সংঘাতক লৈ নতুন বিপদ। এয়া ভাৰত আৰু চীন সীমান্তৰ দৃশ্য। কেইদিনমানৰ পূৰ্বে এই সীমান্ততে ভাৰত আৰু চীন সেনাৰ মাজত এনেদৰে সংঘাতৰ সৃষ্টি হৈছিল। দুই পক্ষৰ মাজত হৈছিল হতাহত। আচলতে আজি কিছুদিন ধৰি ভাৰত চীনৰ মাজত তীব্ৰ সংঘাত হৈছে। ভূটান সীমান্তত দুই পক্ষৰ মাজত তীব্ৰ সংঘাত। এই সংঘাতৰ মাজত ভাৰতৰ পক্ষ লৈছে জাপানে। ইয়াতেই ক্ষুণ্ণ চিহ্ন। ভাৰত সংক্ৰান্তত মন্তব্য নকৰিবলৈ জাপানক চীনৰ সকিয়নি। এই সময়তে উত্থাপন হৈছে জলবোমাৰ প্ৰসংগ। এয়া চীনত নিৰ্মিত নদীবান্ধ। ব্ৰহ্মপুত্ৰৰ ওপৰত চীনে এইদৰে নদীবান্ধ নিৰ্মাণ কৰিছে। বিশেষজ্ঞসকলে এতিয়া আশংকা প্ৰকাশ কৰিছে যে চীন ভাৰতৰ মাজত যুদ্ধ হ'লে চীনে খুলি দিব পাৰে এই নদীবান্ধ। যদিহে এই নদীবান্ধ চীনে খুলি দিয়ে তেতিয়া আটাইতকৈ ক্ষতিগ্ৰস্ত হ'ব স্বয়ং অসম। হঠাৎ এইবাৰ লখিমপুৰ ধেমাজিত বানপানী কিয় হ'ল? এই বানপানীৰ বাবে চীন জগৰীয়া নেকি? চীনে অধিক হাৰত পানী এৰি দিলে নেকি? এই আশংকা স্বয়ং ভাৰত চৰকাৰ। ভাৰত আৰু চীনৰ মাজত হোৱা চুক্তি অনুসৰি চীনে কিমান পানী এৰি দিলে তাৰ তথ্য ভাৰত চৰকাৰক জনাব লাগে। কিন্তু শেহতীয়াভাৱে চীনে এই তথ্য ভাৰতক জনোৱা নাই। স্বয়ং বৈদেশিক পৰিক্ৰমা দপ্তৰে আনুষ্ঠানিকভাৱে এই তথ্য সদৰি কৰিছে। स्टेज पे जो एक एग्जिस्टिंग मैकेनिज्म है, आपका एक्सपर्ट लेवल मैकेनिज्म है, उसके तहत जो एमओयूज हैं जिसके अंदर हम डेटा शेयर करते हैं और पिछले सालों से शेयर कर सकते हैं। मैंने ये कहा कि जहाँ तक मेरी जानकारी है उसके मुताबिक इस साल हमने शेयर नहीं किया है। बाढ़ की स्थिति जो है वो पहले भी थी, पहले भी आई है और मुझे लगता है कि इसको इस संदर्भ में जोड़ना फिलहाल तर्कसंगत नहीं है। আনুষ্ঠানিকভাৱে অসমৰ বানপানী সংক্ৰান্তত চীনৰ হাত আছে বুলি ভাৰত চৰকাৰে কোৱা নাই যদিও এই প্ৰসংগত কিন্তু ভাৰত চৰকাৰ চিন্তিত। एक एमओयू है, उसका प्रोविजन है, उसके तहत ये डेटा शेयर होती है और जहां तक मेरी जानकारी है कि कभी कभी किसी तकनीकी वजह के कारण ये कभी कभी डेटा शेयर नहीं होती है और इसलिए मैं बार बार बोल रहा हूं कि जहां तक मेरी जानकारी है उसके वजह पे मैं बता रहा था कि नहीं हुई है। কল্পনা কৰক চীনে যদিয়ে ব্ৰহ্মপুত্ৰৰ বান্ধ খুলি দিয়ে অসমত কেনে পৰিস্থিতিৰ সৃষ্টি হ'ব। নিমিষিতে হয়তো শেষ হৈ যাব সমগ্ৰ অসম। ব্যুৰো ৰিপৰ্ট, আসাম টাইমছ।